টিটাগুড়ি কস্তুরবা গান্ধী গার্লস হোস্টেল যেটো ইনাগুরেশন প্রোগ্রাম ইয়ার আগ ধরা আমার ডিস্ট্রিক্ট অফিসার ইয়াত উপস্থিত আমার এডুকেশনের সেক্রেটারি ডাঙরিয়া ডাইরেক্টর ডাঙরিয়া নিখিল বড় ছাত্র সন্থাৰ সাধারণ সম্পাদক লরেন্স ইস্কারি ডাঙরিয়া আমার সকলের জ্যেষ্ঠ রঞ্জিত বৰদৈয়াৰী ডাঙরিয়া আমার MCLA মাধৱ চেত্ৰী ডাঙরিয়া আর উপস্থিত বিষয়াসকল শিক্ষকসকল আর ছাত্র ছাত্রীর লগতে অভিভাৱকসকল আর শ্রদ্ধা রাইজ মই প্রথমতে উপস্থিত আমার বিষয়াসকল শিক্ষাগুৰুসকল আর ছাত্র ছাত্রীর লগতে রাইজক আহি থকা ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আর নতুন বছর চলি আছে এই নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জনাইছো बाहागो लानो हानाय साफ्रोमनोबो आङो बे समाव गोदान बोसोरनि गाहाम हामलायनाय बावहरबाय लोगोसे मागो दमासिनि अननाय सिबिनायखौ आङो साफ्रोमनोबो बे समाव बावहरनाय जाबाय शिक्षा खण्डक बहुत बेसि নহলিও নতুন सरकार अहार पिছত भारतत এটা প্ৰচেষ্টা হাতত ৰাখিছে আৰু এই প্ৰচেষ্টাৰ দ্বাৰাই আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নতিকৰণৰ কামবিলাক চলি আছে আৰু বিশেষকৈ গুৰুত্ব আৰোপ কৰা হৈছে কি গাৰ্লছ সকল ছোৱালী সকল যাতে বিভিন্ন কাৰণত শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে আৰু এই কাৰণে ভাৰতবৰ্ষৰ চৰকাৰখনে আজি এই কস্তুৰবা গান্ধী যেটো বালিকা হোস্টেল এটো নিৰ্মাণ কৰিছে আৰু হিটো ভালকৈ নিৰ্মাণ কৰি উলোৱাৰ কাৰণে মই শিক্ষা বিভাগক ধন্যবাদ জনাইছো বহুত সময়ত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ গুৰুত্ব দি আহিছো কি আমাৰ বিদ্যালয়বিলাকত বিল্ডিং লাগে হোস্টেল লাগে কিন্তু স্বাধীনতাৰ ৭৪ বছৰ পিছত এতিয়াও আমাৰ প্ৰয়োজন যিখিনি বিদ্যালয় লাগে সেইখিনি বিদ্যালয় আমি নিৰ্মাণ কৰিব পৰা নাই যিখিনি আমাৰ ক্লাছৰুম লাগে এই ক্লাছৰুমখিনি আমি নিৰ্মাণ কৰিব পৰা নাই বাকি আমাৰ গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিজেবল সকলৰ কাৰণে আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে এফৰ্ড কৰিব নোৱাৰে সেই সকলৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সুবিধা লাগে সেইখিনি আজিলৈকে প্ৰদান কৰিব পৰা নাই তো এই সময়ত যেটো পদক্ষেপ ভাৰত চৰকাৰে লৈছে মই ধন্যবাদ জনাইছো অসম চৰকাৰৰ শিক্ষা নীতি আৰু ভাৰত চৰকাৰৰ শিক্ষা নীতিৰ লগতে আমাৰ বড়োলেণ্ড চৰকাৰৰ এটা শিক্ষা নীতিৰ প্ৰয়োজন আছে কাৰণ শিক্ষা ইউনিভাৰ্সেলাইজেশন হৈ গল আজি গোটেই বিশ্বৰ শিক্ষাটো এক হ'ব লাগে বুলি যেটো SDG আছিলে MDG আছিলে মিলেনিয়াম ডেভেলপমেন্ট গোল সেই সময়তে বিশ্বৰ আমাৰ আগ শাৰীৰ মানুহবিলাকে চিন্তা চৰ্চা কৰি কিছুমান পলিচি লোৱা হৈছিল আজিৰ সময়ত কোনোবা যদি শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ থাকে বা সি শিক্ষিত হ'ব নোৱাৰে তেনেহলে সেই ব্যক্তিজনে আজিৰ যেটো মানৱ সমাজ ইয়াত জীয়াই থকাটো খুব কঠিন হয় আমাৰ জীয়াই থকাত আমাক যেনেকৈ পানী খাব লাগে ভাত খাব লাগে হাৱা খাব লাগে বতাহ খাব লাগে ঠিক তেনে ধৰণৰ এই সময়ত শিক্ষাটো খুব প্ৰয়োজন হৈছে যদি শিক্ষা নাই এজন মানুহে একো কামে কৰিব নোৱাৰে আৰু সেই কাৰণে আমাৰ অঞ্চলবিলাক আমাৰ যদি আগুৱাই যাব লাগে শিক্ষাটো আমি প্ৰাধান্য দিব লাগিব আৰু সেই কাৰণে আমি কেইদিনমান আগতে আমাৰ ডিপাৰ্টমেন্টত আমি আলোচনা কৰিছো কি অতি শীঘ্ৰে আমাৰ বড়োলেণ্ডৰ এটা বড়োলেণ্ড শিক্ষা নীতি আমি তৈয়াৰ কৰিম ভাৰত চৰকাৰৰ শিক্ষা নীতি যেটো আছে নিউ এডুকেশন পলিচি এটো চলিব অসম চৰকাৰৰ চলিব কিন্তু বড়োলেণ্ড হিচাপে আৰু আমি কিছুমান নতুন শিক্ষা নীতি পলিচি আমি এডপ্ট কৰিব বিচাৰিছো কাৰণ এতিয়া যেটো মাৰ্কেট আছে এই বজাৰখন যত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কাম পাব চাকৰি পাব এমপ্লয়মেন্ট পাব এই মাৰ্কেটখন কি ডিমান্ড কৰিছে ইয়াৰ ওপৰতে আমাৰ ফসলটো তৈয়াৰ কৰিব লাগিব আজি বজাৰত যদি সবে আলু বিচাৰিছে আমি যদি কবি খেতি কৰো তো ইটো বজাৰত নিকিনিব মানুহবিলাকে বজাৰত কি বিচাৰিছে কি চাকৰি পাব কোনটো ডিপাৰ্টমেন্টত পাব তেনেকৈহে আমি হিউম্যান ৰিসোৰ্স আমি ডেভেলপ কৰিব লাগিব আৰু সেই কাৰণে এই জানুৱাৰী মাহৰ পৰাই আমি এটা কেৰিয়াৰ সাৰ্ভে কৰিবলৈ বিচাৰিছো
ক্লাস 7 পৰা আমাৰ ছাত্ৰ ছাত্ৰী বিলাকক স্কুলে তিনিটা ফেজৰ আমাৰ কেৰিয়াৰ সাৰ্ভে হ'ব প্ৰথম মানে এটা ফৰ্ম দিয়া হ'ব এই ফৰ্মটো ল'ৰা ছোৱালী খুলি পেলাই ফিল আপ কৰা হ'ব কোনে ডক্টৰ হ'ব কোনে ইঞ্জিনিয়াৰ হ'ব কোনে খেলুৱৈ হ'ব কোনে গায়ক হ'ব কেৰিয়াৰ সাৰ্ভে কৰা হ'ব সেকেন্ড এবাৰ এগেইন সাৰ্ভে কৰা হ'ব তাত আমি চাম কি ল'ৰা ছোৱালী একে কথাই কৈছে না বেলেগ কথা কৈছে থাৰ্ড সাৰ্ভে কৰা হ'ব আৰু থাৰ্ড সাৰ্ভেত আমি চাম কি এই ছাত্ৰ ছাত্ৰীয়ে ল'ৰা ছোৱালী একে কথা কৈছে না বেলেগ কথা কৈছে जोङो केरियार सार्भे खालामनो नागिरदों मानोना जोंनि गथ'फ्रा फरायबाय थायो एलपि पास खालामजासिम गामियाव गोबां माखासे सिमां गैया गथ'फ्रा नों मा जानो होनबा जोंनि गथ'फ्रा बुंनो रोङा एमइ फरायजासिम बुंनो रोङा नों मा जानो बुं दे डाक्टार जागोन ना इन्जिनियार जागोन बुंनो रोङा हाई स्कुल फरायजासिम गोबाङानो बुंनो रोङा नों मा जागोन जायनि बिमा बिफाया गोरों गोरा बिनि गथ'फ्रा उन्दैनिफ्रायनो बुङो आं डाक्टार जागोन आं इन्जिनियार जागोन आं मिलिटारि जागोन आं माबा जागोन प्रफेसर बयबो उन्दैनिफ्रायनो बुङो नाथाय जोंनि गामिफ्राव मा जायो जोंनि गार्जेनफ्राबो नांगौ बायदियै जिहेतु बेबायदि थासारिखौ मोनाखिसै दा नंखायनो गथ'फ्रा हाई स्कुल फरायजासिम कलेज फरायजासिम गोबाङानो मिथिया गावनि जिउआव गाव मा खालामगोन बेनिखायनो मा जायो उनाव डिग्री पास जानानै एमए पास जानानैबो बियो बेकार जानो गोनां जायो आनएमप्लय जानो गोनां जायो दा नंखायनो जोङो थिक खालामदों कि गभर्नमेन्टनि खामानिया स्टिल फार्निचार राननायल' नङा गभर्नमेन्टआ जोंहा दा थांनाय गोबां गभर्नमेन्ट गोबाव बोसोरनिफ्राय दङमोन खालि न' बानायनाय स्टिल फार्निचार साप्लाय होनाय बेवहायनो समखौ हगारजोब्बाय दा एबार जों सानदों जे गुन गोनां सोलोंथाइ होनो थाखाय क्वालिटी एडुकेशन होनो थाखायबो जोङो माखासे खामानि मावनांगोन आरो अब्ला गार्जेन टीचार आरो फरायसा फोरोंगिरि बिमा बिफा आरो फरायसा लोगोसे डिपार्टमेन्ट बेवहाय मोजां सोमोन्दो थानांगोन अब्लासो जोंनि सोलोंथाइया गोग्गो जागोन दा बेनिखायनो जोङो केरियार सार्भे खालामगोन जिउ राहा सासे फरायसाखौ जोङो 7 थाखोनि बेखौ सोंगोन जे नों मा जानो बियो फार्स्ट बुंनो हानाय नङा गोबाङानो हयतो 20% बुंगोन सेकेन्ड बेखौ सोंफिनगोन जोङो मास मोनथामनि उनाव जे नों मा जानो थार्ड बेखौ सोंफिननाय जागोन आरोबाव नों मा जानो दा जाय गथ'आ खेबथामबो एखेखौनो बुंगोन बे गथ'खौ जोङो बे जि जागोन होनगोन बिनि थाखाय बेखौ प्रिपेयार खालामनाय जागोन जुदि बियो बुङोबा आं फुटबल खेलाय जागोन फुटबल गेलेगोन बेखौ फुटबलनि कोचिं होनाय जागोन फरायनायजों लोगोसे जुदि बे बुङोबा आं डाक्टार जागोन बेखौ डक्टर जानो थाखाय जि क्वालिफिकेशन जि एडुकेशन नांगौ बेनो बिनि थाखाय जों बेखौ मोटिवेट खालामगोन काउन्सेलिं खालामगोन जुदि बियो बुङोबा आं पलिटिशियान जागोन राजखान्थि गेलेगोन उनाव देरनानै अब्ला बेखौ बिनि थाखायनो ट्रेनिं होनाय जागोन बिनि थाखायनो सोलोंथाइखौ स्पेशली जोङो माखासे काउन्सेलिं खालामनाय जागोन अब्लासो जोंनियाव ह्यूमन जि आनएमप्लयमेन्ट प्रब्लेम बे लासै लासै जोबगोन सोरबा आबादारि जानो होनना बुङोबा बेखौ बै समनिफ्रायनो आबादनि बागै फोरोंनांगोन जोङो आङो उत्तराखन्डआव थांदोंमोन मोनसे स्कुल नायनो 2009 आव এটা স্কুল চাবলৈ গৈছিলো উত্তৰাখণ্ডত 2009 আৰু এই স্কুলখন মই দেখিবলৈ পালো দৰ্জা দি সোমাব পাৰে খিৰিকী দি ওলাব পাৰে আৰু খিৰিকী দি সোমাব পাৰে দৰ্জা খিৰিকী সব সমান ওলাব পাৰে এই স্কুলখনত মই এদিন চাই আছো বহুত ল'ৰা ছোৱালী গৈছে সৰু সৰু ল'ৰা ছোৱালী আৰু তেতিয়া মই বহুত বহি চাই মই খুদিলো কি এই ল'ৰা ছোৱালী যে দৰ্জা দি সোমাইছে খিৰিকী দি ওলাইছে বাধা নাই কিবা নাই এটো কিয় কৰিছে তেতিয়া এই স্কুলত জনে চলাই আছে এটা এনজিও চলাই আছিল তেখেত সকলে কৈছে কি ল'ৰা ছোৱালীক এই বয়সত কোনো বাধা থাকিব নালাগে কি জিটি ইচ্ছা কৰে তাকে কৰিবলৈ তাক ফ্ৰী দিব লাগে আমাৰ কি হৈছে ইফালে গলে এই কিয় গৈছা এইটো লাৰিছে এই কিয় লাৰিছা এইটো কৰিছে এইটো নকৰিবা পিছত গৈ আমাৰ ল'ৰা ছোৱালী ভয় কৰা হৈ যায় হি মানে একো ৰিস্ক ল'ব নোৱাৰে তো অলপ যি মেন্টেল যিটো হৰাইজন এইটো যে বহল হ'ব লাগে ইটোৰ কাৰণে আমি ট্ৰিটমেন্ট কৰিব লাগে আৰু যিটো স্কুলতে মই দেখিলো ইটো প্লে স্কুল আছিল ল'ৰা ছোৱালী কি কৰিছে স্কুলৰ ওচৰত খেতি কৰিছে আপুনি ভাবিব নোৱাৰিব 6 বছৰৰ তলৰ ল'ৰা ছোৱালী আৰু ইহঁতক এই মানে উত্তৰাখণ্ডৰ হিমালয় পাহাৰৰ এই অঞ্চলত তাত মানে আপেলৰ খেতি হয় নাচপতিৰ খেতি হয় সেইবিলাক কি কৰিছে তাত এটা জায়গা বনাই দিছে স্কুলৰ ওচৰত আৰু সেই ল'ৰা ছোৱালীক এইবিলাক শিকাই দিছে যে তুমি ইয়াতে ৰুই দিয়া এইটো ৰুই দিয়া কেনেকৈ ৰুব লাগে এইটো শিকাই দিছে খেলাটো এইটো খেলি ৰুই আছে মানে গাইডে মানে আপেলনি বেগৰ বাবানি বেগৰ গেলেই উন্নৈফা পিছত মই যেতিয়া গৈছো এজন ছোৱালী সৰু ছোৱালী
ইয়াৰ মানে আপেলৰ এটা পাত ওলাইছে সৰু মাটিৰ পৰা হানিফাই मोनसे बिलाइ ओंखारदों गुसुं आरो बियो जिरायनानै स्कुलाव फैनानै गावनि बेगखौ दोननानै सिदा खिरखिजों ओंखारनानै गावनि जायगाखौ नायहैयो मायबा ओंखारबायना ओंखाराखै जेला नुबाय जे बिलाइया फिसा ओंखारबाय बे बिराद मिनिदों गथ'आ जे खुदिया उन्दैथार आं नायबाय थादों आं सोंदों नों मानो मिनिदों होननानै बियो बुंदों जे आं आपेल मोनजासिगोन होननानै কি কৈছে মই আপেল খাব পাম বুলি কলে কি অকল আপেল এই যে ইহা যে উগারায় ও আপেল হে বলেছে এই আপেল ফিসাই 5 बोसोरनि गथ' दै उन्दै আপেল बेगरखौ नुनानै दा बे गथ'आ मा जाबाय मोटिभेट जाबाय हो 5 बोसोरनि गथ'आ जुदि আপেल बेगरखौ फोनो रोंगोनबा जोंनिया जुदि बिए पासनिया औवा गायनो रोङाबा गय गायनो रोङाबा थांनानै बोरै थागोन बियो दा नंखायनो जोंनि जे एडुकेशन सिस्टेम जों माबा मोनसे जे होसोबाय थादों मा होसोदों जों जे मिथिया आमाक जे ब्रिटिशे शिकाय थई गल ভাল ড্রেস পিন্ধিলে জেন্টলম্যান হয় বেয়া ড্রেস পিন্ধিলে হি মানে বেয়া মানুহ হয় কোট টাই পিন্ধি ভালকে চলিলে হি মানুহ হয় আমাৰ অফিচাৰ সকলে পিন্ধিছে বেয়া নাপাব মই এডুকেশ্যন সিস্টেমটোহে কৈছে মানে জেন্টলম্যান বুলি যিটো কনসেপ্ট দি দিছে ইফালে যাব লাগে ইফালে যাব লাগে গুটি এডুকেশ্যনৰ কনসেপ্টটো অলপ বেলেগ লাইনত গৈছে তো হিটো আমি ভাল লাইনত আকৌ আনিব লাগিব আৰু এইটো যদি কৰিব লাগে আমাৰ নিজৰ এডুকেশ্যন পলিসি থাকিব লাগিব আমেৰিকাৰ যিটো পলিসি হৈছে ইটো দেবাৰগাঁৱত নহব দেবাৰগাঁৱৰ যিটো এডুকেশ্যন পলিসি হৈছে ইটো আমেৰিকাৰ নহব বুজিবে না তাৰ মানে দেবাৰগাঁৱত আমাৰ মানুহবিলাক কি কৰিলে খাব পায় কি কৰিলে চলিব পাৰে আৰু ইয়াৰ লগতে অসমৰ কাৰণে ভাৰতৰ কাৰণে বিশ্বৰ কাৰণে আমি কি কৰিব পাৰো ইয়াৰ ওপৰত বেছ কৰিহে আমাৰ এডুকেশ্যন পলিসিটো হ'ব লাগিব নহলে ইও কৰিছে ময়ো কৰিম ই ইন্টাৰভিউ দিছে ময়ো দিম এটা চাকৰি ওলালে হাজাৰটা ইন্টাৰভিউ দিবলৈ যায় গম পাই যে ইটো চাকৰি নাপাম বুলি গম পায়ো হাজাৰটা যায় আৰু তেতিয়া কি হয় দাম দৰ হয় মই 5 লাখ দিম মই 10 লাখ দিম মই 20 লাখ দিম হা এদিনা মানে এলপি স্কুলত এতিয়া পিএইচডি পাস কৰা মানুহ এলপি স্কুলত মাস্টাৰ হ'ব লগা হৈছে তো এতিয়া মই পিএইচডি টো কিয় কৰিলো যদি এলপি স্কুলতে মাস্টাৰ হ'ব লাগে মই যিখিনি অৰ্হতা লাগে সেইখিনি লৈও আমি কৰিব পাৰো গতিকে গোটেই শিক্ষাটো বেলেগ দিশত গৈ আছে এই কাৰণে এতিয়া আমাৰ কি হৈছে নিড বেস এডুকেশ্যন বহুত নতুন নতুন পলিসি ওলাইছে आं बारा गोलाव बुंला नोंथांमोनखौ बयखौबो नुनानै गोजोननाय मोनदों सोलोंथायाव बयबो गोसो होनांगोन आरो एबार सोलोंथायखौ जों स्कुलावल' दोनालासिनो गामियावबो जों सोलोंथायखौ लांनांगोन मानोना रायजो राजाया जेला थिक खालामा जों सोलोंथायखौ मोजाङै खालामगोन रावबो थिक माने सोलोंथायखौ थिक खालामना होनो हानाय नङा बिमा बिफाया जुदि गथ'खौ मोजां बुङाबा कारण स्कुलाव लरा ছোৱালী 4 ঘণ্টাহে থাকে এই হোস্টেলত বেছিকে থাকিব হোস্টেলত থাকাৰ কাৰণে ইয়াত অলপ আমাৰ মই ডাইৰেক্টৰ ডাঙৰীয়া মই ডিস্ট্ৰিক্ট অফিচাৰ তেখেত সকলোকো কৈছো মাজে মাজে আহি কাউন্সিলিং কৰি থাকিব যিখিনি লৰা ছোৱালী থাকিব কাৰণ সেইখিনি বয়সটো সবচে ৰিস্কি সেইখিনি বয়সতে লৰা ছোৱালী কিবা ভুল কাম কৰি দিয়ে আৰু গোটেই জীৱনটো পস্তাব লগা হয় তো বিশেষাইনে এই কাৰণে আজি লৰা ছোৱালী আমি মন্দিৰলৈ লৈ নাযাওঁ আমাৰ আৰস বিলাকত বহাই নিদিও স্পিৰিচুৱেল কথাবিলাকো শিকাব লাগিব যোগা স্পিৰিচুৱেল মানুহ এজনে ভুল কৰাত বেছি টাইম নালাগে আৰু ইয়াৰ কাৰণে কিন্তু গাৰ্জেনে দায়িত্ব ল'ব লাগিব কাৰণ গাৰ্জেনে এমএ বিএ পাস কৰাব নোৱাৰিলেও এটা কাম কৰিব পাৰে হিটোৰ সংস্কাৰ দিব পাৰে নিশ্চয় না বিমা বিফে টাকা পয়সা गैया होननानै एमए बिए डाक्टर इन्जिनियार पास खालामनो हायाखै जायहा गैया किन्तु मोनसे खामानिखौ मावनो हायो बे जाबाय बिनो संस्कार होनो हायो मोजां गियान होनो हायो गुण होनो हायो आरो बिखिनिखौ खालामना होबाबो एटलिस्ट बे मानसिया थैजासे मोजां सोलिलांनो हागोन एखिनि কৰি দিলেও কি ভালকে চলিব পাৰিব इतियाव बहुत आन्डार मेट्रिक আছে যোনে নেকি ভাল বিজনেস কৰি আছে বহুত বিএ পাস আছে বিজনেস কৰিব জানা নাই এই কাৰণে আমাৰ দায়িত্বখিনি আমি পালন কৰিব লাগিব এদিনতে বহুত দীঘলীয়া নকম বহুত মিটিং আছে ধন্যবাদ জনালো আৰু যি অনুষ্ঠান ইয়াৰ হল আপোনালোকে কেয়াৰ ল'ব আৰু এইখন বিদ্যালয়ৰ হেডমাস্টাৰ আছে নে হেডমাস্টাৰ আপুনি অলপ গাৰ্ডেনিং কৰাৰ এটা প্ৰগ্ৰাম ল'ব স্কুলত গাৰ্ডেনিং কৰা হা ইয়াৰ কাৰণে খৰচা পাতি বিলাক আমি দিম কমিটি তো আছে কমিটি আছে ইটো অলপ গার্ডেনিং করার ব্যবস্থা করক টয়লেট আছে টয়লেট তো রিনোভেশন করার স্কিম লই লব আচ্ছা আচ্ছা ঠিক আছে গার্লসৰ কাৰণে বয়সৰ কাৰণে টয়লেট বনোৱা প্ৰপোজালটো দি দিও আমি পাস কৰি দিম ইটো হা খোৱা পানীৰ ব্যৱস্থা আছে
itu সোনকালে কৰাই দিয়ক আৰু আছে যি আছে সোনকালে কৰাই দিয়ক টয়লেটটো কৰি দিয়ক তাৰ পিছত এইটো অলপ গাৰ্ডেনিং কৰক সাইড সাইড ধুনীয়াকৈ হা আৰু স্কুলটো কালাৰ সালাৰ দিয়া টিং সিং কিবা ভাঙা আছে যদি এইটো গোটেই ৰিনোভেশন কৰাৰ ব্যৱস্থাটো কৰক माने बिनि थाखाय आङो डाइरेक्टरखौ दायित्व होबाय जे डाइरेक्टरा नायनानै बे फरायसालियाव मा नांगौ हल नांगौ स्टाफ रूम नांगौ जी नांगौ आरो स्मार्ट क्लास कन्सेप्टखौ आनिब लागे स्मार्ट क्लास कन्सेप्टखौ आनिब लागे मास्टारफोरा साबेसे कम्पिउटार रोंगौ कम्पिउटार टिचारनि बादैबो साबेसे रोंगौ नंगौ बयबो रोंनांगोन कम्पिउटार माने कम्पिउटार टिचाराल' नङा बयबो रोंनांगोन मिथिबायना नायनांगोन दा स्मार्ट क्लास खालामनांगोन नङा बयबो जाबाय ठीक আছে थैंक यू हां जागोन दे ब्लगआ जागोन फोरोंनायासो मोजां फोरोंनांगोन ब्लगबो जागोन बिल्डिंबो जागोन गासिबो जागोन किन्तु रिजाल्टखौ मोजां नांगोन हां थैंक यू गोजोन्थों আমি অন্তিম পৰ্যায়লৈ আহিছোঁ আমাৰ আজিৰ মুখ্য অতিথি মহোদয় তেখেতক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শিক্ষা বিভাগৰ সেক্ৰেটাৰী মহোদয় সঞ্চালক মহোদয় আমাৰ উপস্থিত নতুন এডুকেশ্যন পলিচি লাগে যোৱা 15 বছৰে আগৰ চৰকাৰখনে আমাৰ চিআৰচিচি ফাৰ্নিচাৰ সাপ্লাই দিওঁতে লগতে পেৰেণ্টছ এণ্ড গাৰ্জেন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি কাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা মিটিং কৰিলো দুদিন আগত আৰু আমি কৈছোঁ এটা নতুন এডুকেশ্যন পলিচি ড্ৰাফ্ট কৰা হ'ব আৰু ইয়াৰ আধাৰতে আমাৰ বড়োলেণ্ডৰ এডুকেশ্যনটো আমি গুণগত শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীক কেনেকৈ দিব পৰা যায় আৰু এটা এফেক্টিভ লাৰ্নিং এণ্ড টিচিংটো কেনেকৈ আনিব পৰা যায় আৰু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীক মানে এলিমেণ্টাৰী লেভেলৰ পৰাই মানে কাউন্সেলিং কেনেকৈ কৰিব পৰা যায় এতিয়া যিটো গ্ল'বেল এটা কম্পিটিশ্যন আহিছে ইয়াত আমাৰ ল'ৰা ছোৱালী কম্পিট কৰিব লাগিব এমপ্লয়মেণ্ট পাব লাগিব গতিকে এই গোটেই কথাটো লৈ পেলাই আমি এটা কেৰিয়াৰ ছাৰ্ভে আৰম্ভ কৰিম এইটো জানুৱাৰী মাহৰ পৰা আমাৰ তাত যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনিক আমি কেৰিয়াৰ ছাৰ্ভে কৰিম আৰু একৰ্ডিংলি যেতিয়া থাৰ্ড ফেজত ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ থাৰ্ড ফেজ কেৰিয়াৰ ছাৰ্ভে ল'ৰা ছোৱালী ক্লিয়াৰ কৰি দিব কি মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম একৰ্ডিংলি আমি তেখেতসকলৰ কাৰণে বেলেগ বেলেগ কাউন্সেলিঙৰ ব্যৱস্থা কৰিম ঠিক আছে